হেল্ল' ভিউয়াৰ্স, মানুহ বেছি দিন জীয়াই নাথাকা হৈছে। গম পাই কথাটো হৈছে সেইদিনাখন আমাৰ চাউল নাইকিয়া হ'ল, শেষ মানে ঘৰত চাউল শেষ হৈ গ'ল। শেষ হোৱাৰ কাৰণে আমি আমাৰ চিনাকি ইখন গাঁৱৰ মানুহজনীৰ পৰা বোলে চাউল দিবিচোন 5 কিলোমান, আমাৰ খাবলৈ নাই। দেখিছে চাউল। এতিয়া কথাটো হ'ল চাউলৰ মাজত এইটো চাউল চাওক, এইটো এটা বেলেগ। এতিয়া সেইটো চাউলটো কি চাউল জানে? প্লাষ্টিকৰ চাউল। প্ৰুফ লাগে? প্ৰুফ দেখাইছোঁ আপোনাক। এতিয়া প্ৰুফটো আপোনাক কেনেকৈ দেখাম, মই ষ্টেণ্ডটোত লগাই লওঁ ৰ'ব। এটা বস্তু এটা লাগিব লাইটাৰ, এটা লাগিব পিং। মানে পিংটো দি এনে খুচি পেলাই জ্বলাম। একে ধুনীয়াকৈ সোমাই যায়, একদম ধুনীয়াকৈ সোমাই যায়। ঠিক আছে, এইটোতে জ্বলাম। চাউল এনেকৈ জ্বলিব নে আপুনি কওক? শেষ। চাউল এনেকৈ জ্বলিব নে আপুনি নিজে ভাবক। আৰু এটা প্ৰমাণ কৰি আপোনাক দেখাইছোঁ। যদি নৰ্মেল চাউল হয়, নৰ্মেল চাউল এটা খুন্দি চাম আৰু এইটো চাউল খুন্দি চাম এই হাতুৰিটো দি। ঠিক আছে, এই নৰ্মেল চাউল এইটো খুন্দিম। দেখিছে কি অৱস্থা হৈ গ'ল, কি অৱস্থা, এই গুড়ি। এতিয়া এইটো প্লাষ্টিকৰ চাউল খুন্দিম হা। চাওক একোৱেই হ'ব নিবিচাৰে। এইটো চাওক এটা প্ৰমাণ। চাউল এনেকৈ গোট যেতিয়া মলঙি যায় তেতিয়া এনেকৈ গোট খায়। মলঙি যোৱা মানে এটা লগত লগ খাই যায়, কিন্তু এৰাই দিলে এৰি যায়। মলঙি যোৱা বুলি কওঁ আমি যোনটো। কিন্তু এইটো চাওক, এইটো এনেকুৱা টান হৈ গৈছে নহয়, খাব নোৱাৰি। সেই বাহ, एराबो निबिचारे। तो समझ में आया क्या हो क्या रहा है? ठीक है, इंडिया में चाइना का माल इंडिया में सेल हो रहा है, प्लास्टिक चावल। तो এটা কাম কৰোঁ, এইটো আমি বইল কৰি চাওঁ। ঠিক আছে, বইল কৰি আমি বাছোঁ, আপুনি চাওক। এইটো প্লাষ্টিক আৰু এইখিনি হ'ল নৰ্মেল চাউল যেনেকুৱা দেখাত। এতিয়া এইটোক সিজাই দেখাম। এইটো প্লাষ্টিকৰ, এইটো নৰ্মেল আমাৰ ধানৰ যোনটো চাউল। এইটোতো ইয়াত থৈ দিওঁ বাৰু। চাউলটো বহাই দিলোঁ, বহি আছে, উতলক। এতিয়া চাওক, প্লাষ্টিকটো পৃথিৱীৰ এনেকুৱা এটা বস্তু যোনটো গলোতে কিমান বছৰ লাগে। মাটিৰ তলত পুতি থ'লেও সি আকৌ যদি আপুনি 10, 12, 15, 20 বছৰ পিছতো খান্দি উলিয়াই সেই প্লাষ্টিকৰ যেনেকৈ ভাজ তেনেকুৱাতে থাকে। এতিয়া আমাৰ এই দেহত যাব, প্লাষ্টিকৰ পৰা কি নিউট্ৰিশ্যন পাব মানুহে? হা, খাই পেলাই পাব কি? দেহত কিবা যাব জানো? কিবাটো ক্ষতিয়ে কৰিব। তথাপি ভাঙা নাযায়। পিছত চাওক, একোৱেই হ'ব নিবিচাৰে, আৰু গোন্ধটো একদম প্লাষ্টিকৰ যেনেকুৱা গোন্ধ এটা আহে ন, পুৰিলে যে এটা প্লাষ্টিকৰ গোন্ধ আহে, একদম ছেইম গোন্ধ। ভগৱানে খাই মৰিব লাগিব দেখোন মানুহ। এতিয়া মোক 5 কেজি চাউলত যদি এপোৱা মিলাই, 50 কেজি চাউলত 50 কেজিত আপোনাৰ 2 কিলো 50 গ্ৰাম যদি মিলাই, আৰু তেনেকৈ ভাৰতত কিমান মানুহে চাউল কিনি আছে বৰ্তমান ডেইলি যদি আপুনি হয় যদি 300 কুইণ্টেল
500 কুইণ্টেল 1000 কুইণ্টেলততো 100 কুইণ্টেলমান প্লাষ্টিকৰ চাউল দি দিলে। তে সেই প্লাষ্টিকৰ চাউলৰ 100 কুইণ্টেলৰ দামটো ভাবক, আৰু গোটেই পৃথিৱীত ভাবক কিমান আছে। প্লাষ্টিক চাউল অকল প্লাষ্টিকটোৱে বেচিব নোৱাৰে, সেইকাৰণে সিহঁতে কি কৰে, নৰ্মেল চাউলৰ লগত মিলাই দিয়ে। মিলাই দিয়াৰ ফলত মানুহে ধৰিবও নোৱাৰে। আপোনালোকেও পাইছেনে নাপাইছে নাজানো, কাৰণ ধনী মানুহৰ কথাটো নকওঁ, ধনী মানুহেতো বেলেগ খাব, বাচমতি খাব, KRT খাব, বৃন্দাবন, কিমান কি চাউলৰ নাম আছে হয়নে, ইণ্ডিয়া গেট। কিন্তু এই দুখীয়া মানুহৰ কাৰণে এইবিলাক বনাইছে মানে, গম পাইছে। প্লাষ্টিকৰ চাউলটো এনেও দুখীয়া মৰি আছে, এতিয়া সিহঁত মৰক কি আছে, যে এনেও সিহঁতে মৰি জীয়াই আছে, তাতকৈ খাই মৰি যাওক। খাই পেলাই প্লাষ্টিকৰ চাউল খাই সিহঁত মৰি যাওক। ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱেই, চাওক এইটো যিমান পাৰে শ্বেয়াৰ কৰি দিব প্লিজ, কাৰণ এই প্লাষ্টিকৰ চাউল খাই কাৰ কি হ'ব পাৰে এইটো আপুনি নিশ্চয় নিজে বুজিব পাৰিছে, নিজে আপুনি বুজি চাওক। আৰু গৰমো পৰিছে দেই, পূৰা ঘাম চাম ওলাবলৈ ধৰিলে আৰু গৰমৰ দিন, মই বহুত বেয়া পাওঁ। বাৰু সেইটো বাদ দিয়ক, এতিয়া চাউলি এইটো ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক প্লিজ প্লিজ। আজি মোৰ হৈছে, কাইলৈ বেলেগৰ ঘৰত হ'ব, কাইলৈ পৰহিলৈ বেলেগৰ ঘৰত হ'ব, সিদিনা আপোনালোকৰ ঘৰতো আহিব, আপোনালোকে বনাই খাব। তাৰ পৰা বাচিবলৈ যিমান পাৰে যিমান শ্বেয়াৰ কৰক।